আপোনাৰ ভিডিঅ'বোৰ চাই থাকোঁ ধুনীয়া লাগে একদম ইউনিক থেংক ইউ 50,000 পৰা আদি কৰি 15,000লৈকে প্ৰাইজ মানি আছে গতিকে সকলোকে অনুৰোধ কৰিছোঁ আহক জইন কৰক নেফটাৰ এই শ্বৰ্ট ফিল্ম কম্পিটিশ্যন ইলেক্ট্ৰিক বাইকক চিন্তি আজি আৰম্ভ কৰিছোঁ আমাৰ ভিডিঅ'টি তেন্তে ভিডিঅ'টো চাই যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব ফাইনেলি ষ্টেচন পাই গ'লোহি আমি ধমটোল লিমটন ভাই আহিছে মূলত আজি আমি ক'ত গৈ আছোঁ ৰাতিপুৱা আজি বহুত ডাঙৰ কাম এটা কাৰণে গৈ আছোঁ অঁ কামটো কম বাৰু পিছত ৰাইজক ন কি কামত আহি আছোঁ কিন্তু এতিয়া ৰাতিপুৱা যাত্ৰা আমাৰ ট্ৰেইনত আগতে যেনেকৈ এবাৰ দেখুৱাইছিলোঁ ট্ৰেইনত আহিছিলোঁ কেনেকৈ আহোঁ মৰিগাঁৱৰ পৰা মাত্ৰ 15 মিনিটৰ বাট ট্ৰেইন পাই গ'লোহি ষ্টেচন মানুহ চানুহ নাই পুৰা খালী ট্ৰেইনখন কেনেকৈ চলাই ন একো দেখাই পোৱা নাযায় আজি ফাৰ্ষ্ট টাইম চাগে ট্ৰেইনত বহুত দিনৰ মূৰত আজি আগতে উঠিছোঁ এনেকৈ লোকেল ট্ৰেইনত উঠা নাই চাগে লোকেল ট্ৰেইনত সেনেকৈ উঠা নাই অঁ ঠিক আছে দেখুৱাই আছোঁ বাৰু ধমটোল ষ্টেচন পাই গ'লোঁ ময়ো আহিছোঁ আজি বহুত বছৰ মূৰত প্ৰায় 3-4 বছৰ মূৰত আমাক যদি ৰাস্তাত ট্ৰেইনত যদি কোনোবাই ধৰে TTE এতিয়া কি ব্যৱস্থা ল'ব 9 তাৰিখৰ পৰা বেয়া হৈ আছে বৰ দিগদাৰ হ'ল দেই ৰাস্তাত যদি ধৰি দিয়ে আমাক কি হ'ব টিকেট নাই উইদাউট টিকেট আমি উইদাউট টিকেট ট্ৰেইনত কৰিছোঁ আজি বহুত মই ট্ৰেইনত উঠিম উইদাউট টিকেট ষ্টেচনত পালোহি কিন্তু টিকেট নাই বোলে আজি অক্টোবৰ 9 তাৰিখৰ পৰা টিকেটৰ মেচিনটো বেয়া হৈ আছে সেইকাৰণে আমাক টিকেট দিয়া নাই ৰাস্তাত যদি আমি TTE পাওঁ TTE পৰা টিকেট কাটি ল'ব দিছে কিন্তু এতিয়া TTE যদি আকৌ আমাৰ ফাইন লৈ লয় সেইটো ডাঙৰ কথা হ'ব প্ৰথমবাৰ লোকেল ট্ৰেইন তাতো টিকেট নাই সেয়ে কি বুলি কয় ষ্টেচন মাষ্টাৰ নালাগে টিকেট ল'লে আমাৰ টিকেট মেচিন বেয়া হৈ আছে বোলো আপোনাৰ নালাগে আমাৰতো লাগে আমি যদি ক'ৰবাত জেলত যাওঁ কোনোবাই মোক উলিয়াব আহিব যদি ফাইন দিয়ে 20 মিনিট লেট ট্ৰেইন আহিছে আৰু ফাইনেলি মানুহ আছে দেই পুৰা ন মানুহ আছে বোলো ট্ৰেইনত এস্কেলেটৰ সুবিধা আছে বা আজি বহুত ডেভেলপ হৈছে দেই ৰেলৱে ডেভেলপ পেচেঞ্জাৰে বহুত মানুহ যায় ন পেচেঞ্জাৰে বহুত মানুহ হয় পলন বজাৰ ষ্টেচন পাই গ'লোঁ এতিয়া আমি ৰুটি খাবলৈ আহি আছোঁ বাহিৰত খাব লাগিব ৰুটি ন খোৱা নাই এতিয়ালৈ খাবলৈ ভাল জেগা খাবলৈ ৰাতিপুৱা ব্ৰেকফাষ্টটো আহি গ'ল এতিয়া এইফালে লিণ্টনে ধৰিছে কেনেকুৱা মজা নে ভাল লাগিছে খাই লওঁ বাৰু কেনেকুৱা এয়া বিশেষ এটা কামত ৰাইজৰ পাৰ্ক নিউজত আহিছোঁ পাৰ্ক নিউজৰ হেড অফিচ ধুনীয়া ন অফিচটো তইতো আহি থাকোঁ চাগে এয়া এতিয়া পাৰ্ক নিউজৰ কাৰ্যালয়ত আপোনালোকে দেখিব পাৰিছে ভূপেন হাজৰিকাৰ এটা সুন্দৰ প্ৰতিমূৰ্তি বনোৱা হৈছে নেফটাৰ উদ্যোগত আৰু পাৰ্ক ফিল্ডৰ সহযোগত এখনি চুটি ছবিৰ কম্পিটিশ্যন পতা হৈছে focusing on the regional language and we have thought that each and every month we'll release a new movies or web series for this platform and there is also a central TV series system where we play different types of TV series which are popular. As you know, Biharbari Outpost is a very popular. Youth can bring up their talent and showcase their cinematic brilliance. ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে পাইছিলোঁ কম্পিউটাৰ পঢ়ি থাকোঁতে আৰু আজি লগ পাইছোঁ পাৰিলোগৈ পৰহি পৰা জইন কৰিছোঁ আপোনাৰ ভিডিঅ'বোৰ চাই থাকোঁ ধুনীয়া লাগে একদম ইউনিক থেংক ইউ এণ্ড টেলিভিশ্যনে বৰ্তমান সময়লৈকে আজিৰ তাৰিখলৈকে আমি প্ৰায় 42খন চিনেমা 42 ফুল ফ্লেজেড চিনেমা আমি ছবিখনত ৰিলিজ কৰিছোঁ এতিয়াও আৰু আমাৰ কেইবাখনো চিনেমা ৰিলিজ হ'বলৈ বাকী আছে সকলোৱে গম পাইছে যে 10 নৱেম্বৰ হৈছে লাষ্ট ডেট ছাবমিশ্যন কৰাৰ এই শ্বৰ্ট ফিল্ম কম্পিটিশ্যনৰ আৰু 4 ডিচেম্বৰত স্ক্ৰিনিং হ'ব আৰু সেইদিনাখনে ৰিজাল্ট দিয়া আৰু আপোনালোকে কেটেগৰীবিলাক গম পাইছে যে 50,000 পৰা আদি কৰি 15,000লৈকে প্ৰাইজ মানি আছে গতিকে সকলোকে অনুৰোধ কৰিছোঁ আহক জইন কৰক নেফটাৰ এই শ্বৰ্ট ফিল্ম কম্পিটিশ্যন প্ৰথমবাৰৰ বাবে শ্বৰ্ট ফিল্ম ফেষ্টিভেল হৈছে য'ত 50,000ৰ প্ৰাইজ মানি আছে
আৰু লগতে আমি যথেষ্ট আনন্দিত যে প্ৰাগ প্লে আমাৰ লগত জড়িত হৈছে কাৰণ এই শ্বৰ্ট ফিল্মসমূহ স্ক্ৰিনিং কৰিবৰ কাৰণে এটা পাৰ্মানেণ্ট প্লেটফৰ্ম হ'ব যিটো উঠি অহা ডাইৰেক্টৰ প্ৰডিউচাৰসকলৰ কাৰণে বিৰাট এটা এনকাৰেজিং কথা এটা গতিকে মই ভাবোঁ যে এইটো সকলোৱে এটা যথেষ্ট উপকৃত হ'ব এই ফেষ্টিভেলটো প্ৰেৰণা পাব ৰাইজে প্ৰেৰণা পাব ধন্যবাদ ধন্যবাদ থেংক ভাল লাগিলে অলপ আগবাঢ়িছোঁ তাকে কামনা কৰিলোঁ আৰু আমাৰ নৱপ্ৰজন্ম যি আছে তেওঁলোকে যাতে ওলাই আহে তাকে কামনা কৰিছোঁ থেংক ইউ কিন্তু গুৱাহাটীত ঘূৰিলোঁ আকৌ এতিয়া পুনৰ ঘৰলৈ যাব লাগিছোঁ ট্ৰেইনত যিহেতু আহিছোঁ আজি ট্ৰেইনতে যাম যিহেতু আমাৰ স্কুটিখন থৈ আহিছোঁ সেইকাৰণে কিন্তু বহুত ঘূৰিলোঁ আজি ভাল লাগিছে এতিয়া পূৰা দৌৰা দৌৰি চলি আছে আমাৰ